নমস্কাৰ, মই হেমলতা। কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ ভিডিঅ'টি আপোনালোকলৈ আগবঢ়ালোঁ। যোৰহাটতো ওলাল কৰোনা ৰোগী। যোৰহাটত যি ৰোগী বৰ্তমান কৰোনাত আক্ৰান্ত বুলি পৰীক্ষা নিৰীক্ষা কৰি গম পোৱা গৈছে, সেই ৰোগী মুম্বাইৰ পৰা এম্বুলেন্স যোগে আহিছিল যোৰহাটলৈ। আৰু সেই যোৰহাটৰ পৰা এম্বুলেন্স চলাই মুম্বাইলৈ ঘূৰি যোৱা যিজন ড্ৰাইভাৰ, তেওঁক কৰোনা পজিটিভ হিচাপে পোৱা গৈছে আৰু সেই লোকজন শিলগিৰি পাইছেগৈ বুলি ইতিমধ্যে গম পোৱা গৈছে। 4জন ৰোগীক যোৰহাটলৈ কঢ়িয়াই আনিছিল এম্বুলেন্সখনত। যোৰহাটলৈ অহাৰ পাছতে চালকগৰাকীৰ লগতে আন লোকসকলৰ কৰোনা পৰীক্ষা কৰা হৈছিল। তাৰে চালকসহ 3জন লোকৰ কৰোনা পজিটিভ পোৱা গৈছে। কৰোনাত আক্ৰান্তসকল হৈছে ক্ৰমে মামু বৰা, পৰিস্মিতা দত্ত কলিতা। মামু বৰাৰ ঘৰ যোৰহাটৰ উজনি চৰাইমৰীয়াত আৰু পৰিস্মিতাৰ ঘৰত যোৰহাট চাৰেঙীয়াত। ইফালে বৰ্তমানো পৰিচয় লাভ কৰিব পৰা নাই এম্বুলেন্সৰ চালকগৰাকীৰ। বাহিৰত থকা যিসকল ৰোগীয়ে হওক বা বিভিন্ন কৰ্মক্ষেত্ৰত থকা লোকেই হওক, তেওঁলোকক হয়তো এই যিটো ক্ষণ, এই ক্ষণটোত নিজ নিজ ঘৰলৈ বা দেশলৈ ঘূৰি আহিবলৈ দিয়া এই যে কথাটো কিমান দূৰ বাৰু যুক্তিসংগত। বৰ্তমান যি পৰিস্থিতি হৈ গৈ আছে আমাৰ দেশখনৰ, অসমৰ ৰাজ্যখনৰ, কি হ'ব ভাবিলে দেখোন ভয় লাগিয়ে যায়। কোনো কাৰণত কৰোনা নিজে নিজে আমাৰ দেশত আহি সোমোৱা নাই, আমি নিজে লৈ আহিছিলোঁ। আহি এতিয়া এনেকুৱা পৰিস্থিতি হৈ পৰিছে, যাৰ কাৰণে গোটেই যেন ৰাজ্যখনেই, আমাৰ অসম ৰাজ্যখনেই সংকটৰ মুখত পৰিছে। এতিয়ালৈকে সৰ্বমুঠ বিশ্বত আক্ৰান্ত কৰোনা ভাইৰাছত সংখ্যা হৈছে গৈ 40,73,369 জন। সংখ্যা যেন গণি শেষহে কৰিব নোৱাৰি। মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে গৈ 2,78,901 জন। আটাইতকৈ বেছি লোকৰ মৃত্যু হৈছে আমেৰিকাতে, য'ত নেকি 80,000ৰ ওচৰা ওচৰি হৈছেগৈ। আটাইতকৈ বেছি লোকো আক্ৰান্ত হৈছে আমেৰিকাতে, য'ত নেকি 13,35,668 জন লোক বৰ্তমানলৈকে কৰোনাত আক্ৰান্ত হৈছে। আমাৰ ভাৰতত বিশেষকৈ কৰোনা ভাইৰাছত আক্ৰান্ত হোৱা সংখ্যা হৈছে গৈ 62,808 জন। ইয়াতে কৰোনা ভাইৰাছত মৃত্যু হোৱা সংখ্যা হৈছে গৈ 21 অৰ্থাৎ 2,101 জন। গতিকে আমাৰ ভাৰতবৰ্ষতো বৰ্তমান কম হৈ থকা নাই। গুৱাহাটীৰ বি বৰুৱা কেঞ্চাৰ হস্পিটেলৰ সংস্পৰ্শলৈ অহা আন জিলাৰ পৰা অহা ট্ৰেভেল হিষ্ট্ৰী আৰু বিভিন্ন ধৰণেৰে ছেকেণ্ডাৰী কণ্টেক্টত লৈ অহাৰ তথ্য লাভ কৰা বৃহত্তৰ বৰপেটা অঞ্চলৰ মুঠ 31গৰাকী ব্যক্তিক শনিবাৰে হোম কোৱাৰেণ্টাইন কৰা হৈছে। 31গৰাকীৰ ভিতৰত 5গৰাকী নাহাটীৰ, 4গৰাকী দক্ষিণ হাটীৰ, 3গৰাকী মধ্য পালেংডিহাটীৰ আৰু 19গৰাকী লোক হৈছে বামুণী গাঁৱৰ। সমগ্ৰ বৰপেটা জিলাৰ হোম কোৱাৰেণ্টাইনত থকা লোকসকলৰ ভিতৰত 81গৰাকী লোকে ইতিমধ্যে 14ৰ পৰা 27 দিন অতিক্ৰম কৰিছে। ইতিমধ্যে 28 দিন সুকলমে অতিক্ৰম কৰা 2,293 জন লোকৰ স্বাস্থ্য পৰীক্ষা অন্ততঃ কোৱাৰেণ্টাইনৰ পৰা মুকলি কৰি দিয়া হৈছে। ইপিনে বৰপেটা চিকিৎসা মহাবিদ্যালয় হস্পিটেলত কোৱাৰেণ্টাইন হৈ আছে 26 জন লোক। এজন লোক কোৱাৰেণ্টাইন হৈ আছে সৰভোগৰ স্থানীয় চৰকাৰী চিকিৎসালয়ত। হস্পিটেলৰ কোৱাৰেণ্টাইনত থকা 16 জনে ইতিমধ্যে 14ৰ পৰা 27 দিন অতিক্ৰম কৰিছে। শুকুৰবাৰে পাঠশালাৰ 4গৰাকী লোকক বৰপেটা চিকিৎসা মহাবিদ্যালয়ত হস্পিটেলত কোৱাৰেণ্টাইন কৰা হৈছে। ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে আফ্ৰিকান ছোৱাইন ফিভাৰ ৰোগত মৃত্যু হোৱা গাহৰিৰ সংখ্যা। পশুপালন বিষয়াৰ প্ৰাপ্ত তথ্য মতে বৰ্তমানলৈকে ৰাজ্যত সৰ্বমুঠ 13,033টা গাহৰিৰ মৃত্যু হৈছে। পূৰ্বৰ 6খন জিলাৰ পৰা মাজুলী, গোলাঘাট আৰু কামৰূপ মহানগৰ জিলাতো গাহৰিৰ মৃত্যুৰ তথ্য লাভ কৰা হৈছে। শনিবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত হৈ এই তথ্য সদৰি কৰে পশুপালন আৰু কৃষি মন্ত্ৰী অতুল বৰাই। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক মৌকুমাধিপতি, জিলা পশুপালন বিষয়া আদিৰে বৈঠকত মিলিত হৈ ততালিকে প্ৰতিৰোধকমূলক ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ দিয়ে। লগতে সজাগতা সৃষ্টিতো গুৰুত্ব আৰোপ কৰে কৃষি মন্ত্ৰীগৰাকীয়ে।
উদ্যানৰ পশু চিকিৎসাৰ দায়িত্বত থকা ডক্টৰ দেৱমোহন শইকীয়া নামৰ বন পশু চিকিৎসা বিষয়াগৰাকীক উদ্যান কৰ্তৃপক্ষৰ কৰ্তব্যত অনুপস্থিত থকাত লিখিতভাৱে অভিযোগৰ ভিত্তিত মন্ত্ৰী বৰাই তাৎক্ষণিকভাৱে নিলম্বনৰ কথা ঘোষণা কৰে। তৃতীয় পৰ্যায়ৰ লকডাউন অব্যাহত থকাৰ সময়তে বন বিভাগৰ বৈধ নথিপত্ৰ নথকাকৈ চাউল বুজাই ট্ৰাক বুলি চালান কাটি ১ নং এছিয়ান হাইৱেদি চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ ডিমাপুৰলৈ ট্ৰাকে অবৈধ বালি সৰবৰাহৰ এক ঘটনা বোকাজান আৰক্ষীৰ তৎপৰতাত পোহৰলৈ আহিছে। আজি দিনৰ ভাগত কাৰ্বি আংলং জিলাৰ শিলনিজান কয়লামাটিৰ দিশৰ পৰা অহা ৫খনকৈ বালি ভৰ্তি ট্ৰাক ৰাষ্ট্ৰীয় ঘাই পথটোৰে ডিমাপুৰ অভিমুখে আহি থকা অৱস্থাত বোকাজান থানাৰ নতিদূৰত জ্যেষ্ঠ আৰক্ষী বিষয়া ডিম্বেশ্বৰ ঠাকুৰীয়াৰ অনুসন্ধানত ধৰা পৰে। ৰহস্যজনক কথাটো হ'ল যে ট্ৰাককেইখনে সম্পূৰ্ণ ত্ৰিপালেৰে ঢাকি অনাৰ লগতে চাউল ভৰ্তি ট্ৰাক বুলি ভুৱা চালান কাটি আৰক্ষীক বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰাৰ লগতে সাৰি যোৱাৰ কৌশল ৰচনা কৰিছিল। উল্লেখযোগ্য যে পূৰ্বতেও একাংশ বালি মাফিয়াই এইদৰে ভুৱা চালানেৰে বালি সৰবৰাহ কৰাৰ সন্দেহ কৰা হৈছে। অসমৰ পৰা বালি সৰবৰাহ কৰি ডিমাপুৰত অধিক দামত বিক্ৰী কৰি মুনাফা লুটি আহিছে এই বালি মাফিয়া চক্ৰটোৱে। লক্ষণীয় কথা যে ৰাষ্ট্ৰীয় ঘাই পথটোৰ কাষত বোকাজান আৰু খটখটি দুটাকৈ বন বিভাগৰ কাৰ্যালয় থকাৰ পাছতো কি কাৰণত তেনেদৰে অবৈধ বালি সৰবৰাহ সম্ভৱ হৈছে সেয়াও ৰহস্যৰ আৱৰ্তত। লকডাউনৰ সময়ছোৱাত ৰাষ্ট্ৰীয় পথ অথবা চৰকাৰী কোনো কাম কাজ বাবে ঠিকাদাৰে বালি অনাৰ অনুমতি প্ৰদান কৰা আছে যদিও ইয়াৰে আলম লৈ একাংশ বালি মাফিয়াই ভুৱা চালানেৰে বহিৰাজ্যলৈ বালি সৰবৰাহ কৰি আহিছে বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে। কেন্দ্ৰীয় চৰকাৰে আকৌ এটা নতুন নিয়ম উলিয়াইছে, সেইটো হৈছে ইমান দিনে কৰোনা আক্ৰান্তত চিকিৎসালয়ৰ পৰা যাবলৈ দিয়াৰ পূৰ্বে PCR অথবা RT-PCR পৰীক্ষা কৰি তাৰ ফল ঋণাত্মক হোৱাটো নিশ্চিত কৰিছিল। কেন্দ্ৰীয় চৰকাৰৰ নতুন সিদ্ধান্ত অনুসৰি এতিয়াৰ পৰা জ্বৰ, কাহ, পানী লগা ইত্যাদিৰ দৰে মৃদু উপসৰ্গ লৈ চিকিৎসাধীন ৰোগীয়ে 10 দিন হাস্পতালত কটোৱাৰ পাছত যেতিয়া যাবলৈ দিয়া হ'ব তেতিয়া তেওঁ ৰিভাৰ্ছ ট্ৰেন্সক্ৰিপশ্যন PCR কৰা নহ'ব। তেতিয়া তেওঁৰ শৰীৰত COVID-19 আছে নে নাই সেই পৰীক্ষা নকৰাকৈ ঘৰলৈ যাবলৈ দিয়া হ'ব। সেই ৰোগীক ঘৰলৈ যাবলৈ দিয়াৰ পূৰ্বে আন কোনো ৰক্ত পৰীক্ষাও কৰা নহ'ব। ৰোগীক ঘৰত এসপ্তাহ আইচোলেশ্যনত থাকিব লাগিব। কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য মন্ত্ৰালয়ে শনিবাৰে জাৰি কৰা এই নতুন নিৰ্দেশনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ইমান দিনে এনে পৰীক্ষাৰ ফল ঋণাত্মক হ'লেহে কৰোনা আক্ৰান্ত ঘৰলৈ যাব পাৰিছিল। দেশৰ আগশাৰীৰ চিকিৎসক আৰু চিকিৎসা বিজ্ঞানীৰ মতে এয়া মোদী চৰকাৰৰ কৰোনা সংক্ৰান্তত আন এটা হঠকাৰী সিদ্ধান্ত। ইয়াৰ ফলত দেশত কৰোনা আক্ৰান্তৰ সংখ্যা বহুগুণে বৃদ্ধি পাব পাৰে, কিয়নো তেনেদৰে চিকিৎসালয়ৰ পৰা বিদায় দিয়া ৰোগীৰ শৰীৰত কৰোনা ভাইৰাছ থাকি যাব পাৰে। কেইদিনৰ পাছত ৰোগীৰ শৰীৰৰ পৰা কৰোনা ভাইৰাছ নিশ্চিন্ন হয় তাৰ কোনো নিৰ্দিষ্ট দিন এতিয়াও বিশ্বত আৱিষ্কাৰ আৰু নিৰ্ধাৰণ হোৱা নাই। দেশৰ আগশাৰীৰ চিকিৎসক মহল এই চৰকাৰী সিদ্ধান্তত হতভম্ব। চৰকাৰে এনে হঠকাৰী সিদ্ধান্ত কিয় ল'লে সেই সম্পৰ্কতো তেওঁলোকে আশ্চৰ্যান্বিত অৰ্থাৎ আচৰিত হৈছে। ঘাইকৈ মোদী চৰকাৰৰ পুঁজি নাটনিৰ বাবেই স্বাস্থ্য মন্ত্ৰালয়ে এই হঠকাৰী সিদ্ধান্ত লোৱা বুলি ধাৰণা কৰা হৈছে, কিয়নো চৰকাৰে প্ৰকাশ কৰা অনুসৰি এনে প্ৰতিটো পৰীক্ষাত প্ৰায় ৪,৫০০ টকা খৰচ হয়। এজন ৰোগীৰ ৩-৪ বাৰ পৰীক্ষাত ১৫,০০০ পৰা ১৮,০০০ মান টকা খৰচ হয়। সম্প্ৰতি দেশত ৫০,০০০ৰো অধিক কৰোনা আক্ৰান্ত চিকিৎসাধীন হৈ আছে। তেওঁলোকৰ চিকিৎসা ব্যয়ৰ উপৰি একাধিক পৰীক্ষা কৰিবলৈ চৰকাৰৰ পুঁজিৰ অভাৱ ঘটাৰ সম্ভাৱনা আছে। তদুপৰি পৰীক্ষাৰ বাবে যি কিটৰ প্ৰয়োজন দেশত তেনে কিট ক্ৰমাৎ টুটি আহিছে। চীনৰ পৰা অনা ৰেপিড টেষ্ট কিটৰ বিসংগতি ধৰা পৰাত কেইবা লাখাধিক কিট অথলে গ'ল। এনে কঠিন পৰিস্থিতিত মোদী চৰকাৰে উপায়হীন হৈ এনে হঠকাৰী সিদ্ধান্ত ল'বলৈ বাধ্য হোৱা বুলি ধাৰণা কৰা হৈছে। আনহাতে শনিবাৰ পৰ্যন্ত দেশত মুঠতে ৫৯,৬৬২ জন কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে আৰু মুঠতে ১৯,০৮১ জনৰ প্ৰাণ গৈছে। বিগত ২৪ ঘণ্টাত নতুনকৈ আক্ৰান্ত হৈছে ৩,৩২০ জন আৰু মৃত্যু হৈছে ৯৫ জনৰ। COVID-19 ভাইৰাছৰ বাবে দেশজুৰি বলবৎ হৈ থকা লকডাউনৰ বাবে দিন হাজিৰা কৰা শ্ৰমিক, ৰিক্সা, ঠেলা চালক আদিৰে পৰিয়ালসমূহ আৰ্থিক সংকটৰ সন্মুখীন হোৱাৰ সময়তে নলবাৰীত এগৰাকী ৰিক্সা চালকে আত্মহননৰ পথ বাছি লোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
সোণাপুৰত এনে কাণ্ড সংঘটিত কৰা ব্যক্তিগৰাকী যোগেন বৈশ্য বুলি জানিব পৰা গৈছে। জনামতে নলবাৰী জিলাৰ শুৱালকুছি গাঁৱৰ যোগেন বৈশ্য, যাৰ বয়স আছিল 53 বছৰ নামৰ ব্যক্তিগৰাকীয়ে চহৰৰ সোণাপুৰত দীৰ্ঘদিন ধৰি ভাড়াতীয়া হিচাপে থাকি ৰিক্সা চলাই জীৱন নিৰ্বাহ কৰি আছিল। কিন্তু শেহতীয়াভাৱে কৰোনা ভাইৰাছৰ বাবে দেশত আৰম্ভ হোৱা লকডাউনৰ পৰিপ্ৰেক্ষিতত বন্ধ হৈ পৰে তেওঁ উপাৰ্জনৰ পথ। ফলত কালি বিয়লি প্ৰায় 4:35 ঘৰত কোনো নথকাৰ সুযোগ লৈ বিচনাৰ ওপৰত ডিঙিত চিপ লৈ তেওঁ আত্মহত্যা কৰে। ইতিমধ্যে যোগেন বৈশ্যৰ প্ৰথমা পত্নীগৰাকীৰ মৃত্যু হোৱা দ্বিতীয় বিবাহত পাশত তেওঁ আবদ্ধ হৈছিল। জানিব পৰা মতে বৈশ্যই দ্বিতীয় পত্নী আৰু সৰু পুত্ৰৰ সৈতে সোণাপুৰত ভাড়াতীয়া হিচাপে থাকি ৰিক্সা চলাই আছিল। লকডাউনৰ বাবে ৰিক্সা চলাবলৈ নোৱাৰি তীব্ৰ অৰ্থ সংকটত ভুগি তেওঁ পত্নীৰ সৈতে মাজে মাজে তৰ্কযুদ্ধত লিপ্ত হৈছিল। কালি পত্নী ঘৰৰ বাহিৰত থকাৰ সুযোগতে অৰ্থ সংকটত ভুগি থকা ব্যক্তিগৰাকীয়ে মানসিক ভাৰসাম্য হেৰুৱাই আত্মহত্যা কৰে বুলি স্থানীয় একাংশ লোকে উল্লেখ কৰে। যদিও ঘটনাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই। পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ নি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে। ভিডিঅ'টি চাই কেনেকুৱা লাগিল মোক জনাবচোন। দেশৰ পৰিস্থিতি বৰ এটা ভাল নহয়। সকলো সজাগ হওক, সতৰ্ক হৈ থাকক। সকলোৰে সুস্বাস্থ্য কামনা কৰিলোঁ। ভিডিঅ'টি ভাল লাগিছে যদি লাইক কৰিব আৰু শ্বেয়াৰ কৰক বন্ধু-বান্ধৱী আৰু পৰিয়ালবৰ্গৰ লগত। চেনেলটিও ছাবস্ক্ৰাইব কৰি থওক এনেকুৱা গুৰুত্বপূৰ্ণ বাতৰিসমূহ পাই থাকিবলৈ। পুনৰ লগ পাম। আজিলৈ আহোঁ। নমস্কাৰ।